নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ৰক্তিবা শইকীয়া এবাৰ চোৰাং গৰু সৰবৰাহত নাম সাঙুৰ খাইছে গৃহমন্ত্ৰী অমিত শাহৰ নাম ভাৰত বাংলাদেশ সীমান্তৰেদি গোমাতাক সৰবৰাহ কেন্দ্ৰ কৰি ন্যায়ালয়ত দাখিল কৰা হৈছে PIL উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনে দৈনিক চোৰাং গৰুসহ আটক কৰিছে গৰু সৰবৰাহকাৰী তেনে সময়তে এজন অধিবক্তাই গৃহমন্ত্ৰী অমিত শাহৰ নাম সাঙুৰি আদালতৰ দ্বাৰস্থ হোৱা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন নদাই ভদাই নহয় এবাৰ গৰুৰ অবৈধ বেহাৰ সৈতে গৃহমন্ত্ৰী অমিত শাহৰ নাম কলকাতাৰ আদালতত দাখিল কৰা হৈছে এই গোচৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদনক লৈ দেশজুৰি খলকাৰী গৰু সৰবৰাহৰ কাণ্ডত বিজেপি নেতাক জেৰা CBI বিজেপি নেতা অনুব্ৰত মণ্ডলৰ ছত্ৰছায়াত গোমাতাৰ অবৈধ বেহাৰ অভিযোগ সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা গৃহমন্ত্ৰী অমিত শাহক দায়ী কৰা হৈছে সৰবৰাহৰ বাবে শীঘ্ৰেই আদালতে গোপাচাৰ সন্দৰ্ভত প্ৰদান কৰিব ৰায় অভিযোগ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ সীমান্ত ৰক্ষাৰ দায়িত্বত থকা BSFক আওকাণ কৰি চোৰাং গৰু সৰবৰাহৰ দায়িত্ব এৰাই চলিব নোৱাৰিব গৃহমন্ত্ৰীয়ে তেনে ক্ষেত্ৰত কোনো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ নোলোৱাকৈ গৃহ মন্ত্ৰালয় আৰু গৃহমন্ত্ৰীয়ে গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ যাৱতীয় সকলো পদক্ষেপ ল'ব লাগিব কিন্তু দীঘলীয়া এজাহাৰৰ পাছতো গৃহমন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ উপৰিও 6 জুনত জনস্বাৰ্থৰ গোচৰ তৰিছিল য'ত কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গৰু সৰবৰাহ ৰোধ কৰাৰ দায়িত্ব ল'ব লাগে কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সংমণ্ডল বিচাৰপীঠে চলিত সপ্তাহত এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে